এয়া আমাৰ ষষ্ঠবাৰ্ষিকী আমাৰ ককিলা সাংস্কৃতিক গোষ্ঠীৰ সৌজন্যত আমি আমাৰ ষষ্ঠবাৰৰ বাবে আমি আমাৰ নাটকৰ আমাৰ কৰ্মশালাৰ শেষত আজি শেষ দিন। গতিকে আমাৰ য'ত য'ত আমাৰ টিকেট বিক্ৰী হোৱা নাই সেইখন লিষ্ট উলিয়াই তাৰপৰা চকীখিনি আকৌ বেকত নিব লাগিব 100 টকীয়ালৈ। সেইটো কাৰণে আমি মাথা মাৰি আছোঁ। এইপিনে মানুহবিলাক মেকআপ কৰিছে। হাই কৰ্ণ। এইপিনে দি বেদান্ত দা। মই বেদান্ত। দ্ৰুপদী।
জন্মৰ মোৰ বলি দিয়ক তুমি চঞ্চল নহওঁ ধীৰ স্থিৰ ৰাখি মই অচল অবল জানা কোন মই আপনি মোর স্বামী মোর গুরু আপনি মোর দেবতার দেবতা আৰু কি জানিছে আর প্রভু জানিব নাই প্রয়োজন শুনা সুতপুত্ৰ মই নাজানা তুমি সুতপুত্ৰ আছিলো মই এদিন কিন্তু আজি হলো কুন্তি পুত্ৰ জ্যেষ্ঠ পাণ্ডৱৰ উপহাস মাতা নিজ মুখে যমুনা তীৰত কৈ গ'ল আজি তুমি মোৰ জ্যেষ্ঠ অন্ত হয় কি যে প্ৰতাৰণা নহলে ব্যৰ্থ কৰি জীৱনৰ সোণালী গৰিমা শিৰ পাতি লৈ অন্তিম জমনিকা কৰাৰ আগতে জানিলোহেঁতেন কিয় ৰাজেশ্বৰী কুন্তি মহাপুত্ৰী বুলি স্বাৰ্থপৰ সমগ্ৰ পৃথিৱী মাতৃ স্বাৰ্থৰ আগত শুনা পদ্মা শৈশৱৰে পৰা পঢ়িও বহু যাতনা কত প্ৰমাণ কলা তেতিয়াতো Family.